নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলোৱে ভালে। বৰ্তমান মোৰ ভালে বেয়াৰ মাজতে চৰ্দি লাগি আছে, মাতটো ভাগি গৈছে। আপোনালোকে মাতটো শুনি গম পাইছেই। আজি বনালোঁ অমৰা আচাৰ। অমৰা আচাৰ বনোৱা মোৰ হৈ গ'ল। ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। মই অমৰা কেইটামান প্ৰথমতে পাৰি আনি ল'লোঁ। আনি ঠাৰিকেইডাল গুচাই ভালদৰে ধুই ল'লোঁ আৰু ধুই লৈ এতিয়া মই কাটি ল'বলৈ লৈছোঁ। কিন্তু কাটি ল'ব মই নোৱাৰিলোঁ, গুটিটো অলপ টান হৈ গৈছে। মই অমৰা আচাৰ বনোৱা দুদিনমান দেৰি হৈ গ'ল। গুটিটো নধৰা আগতেই বনাব লাগিছিলে। গুটিটো ধৰি যোৱাৰ কাৰণে মই মাজে মাজে চাৰিফাল কৰিম বুলি লৈছিলোঁ, চাৰিফাল কৰিব নোৱাৰিলোঁ। সেইটো কাৰণে গোটেই মই এনেকৈ অকিয়াই দি আগতে দিছোঁ 4-5 বাৰকৈ, মানে মছলাটো যাতে তেলটো অমৰাটো ভিতৰলৈ সোমাই যায়, তেতিয়াহে আচাৰটো খাবৰ কাৰণে ভাল হ'ব। অলপ কুমলীয়া হৈ থাকোঁতেই আচাৰ বনাব লাগে। মোৰ এইবাৰ অলপ অসুবিধাৰ কাৰণে অলপ দিন দেৰি হৈ গ'ল। আপোনালোকৰ মাজলৈ দেৰিকৈ হ'লেও অমৰা আচাৰ ভিডিঅ'টো আগবঢ়ালোঁ। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। কাষতে থকা বেল আইকনটো দবাই দিব। আৰু এইফালে চচটোতে মই অমৰাখিনি দি ল'লোঁ আৰু ইয়াতে অলপমান পানী দি দিম। পানীখিনি দি হোৱাৰ পিছতে ইয়াতে মই অলপ নিমখ দিম। নিমখ সৰু চামুচ এখনে 1.5 চামুচ লৈছোঁ। এতিয়া মই অমৰাখিনি বইল কৰিব লাগিব। মই কিন্তু আপোনালোকক বইল কৰাখিনি নেদেখাওঁগৈ, ভিতৰত কাৰেণ্টটো নাই। কাৰেণ্টটো নাথাকিলে ভিডিঅ' বনাবৰ কাৰণে অসুবিধা হয় আৰু ভালদৰে পোহৰকৈ নুঠেও। এতিয়া বইল কৰা হৈ গ'ল। চালনীখন লৈ লৈছোঁ। চালনীখনতে মই অমৰাকেইটা বাকি দিছোঁ আৰু চাওকচোন, একদম ধুনীয়াকৈ কাটি দিয়া আগকেইটা ধুনীয়াকৈ চিন ওলাই পৰিছে। আৰু এতিয়া মই অলপ দেৰিৰ কাৰণে শুকাবলৈ ৰ'দত দি দিম আৰু ৰ'দত দি থৈ আহিলোঁ। এতিয়া মই লৈছোঁ তেলখিনি গৰমাবৰ কাৰণে। তেল মই আধা লিটাৰ লৈছোঁ আৰু তেলখিনি গোটেইখিনি দি দিলোঁ। এতিয়া গৰম হ'বলৈ দিলোঁ আৰু ধুনীয়াকৈ গৰম হৈ আহিছে। মই এয়া নমাই ল'ম। তেলতে দুটামান পাঁচফোৰণো দি দিছোঁ আৰু গৰমে গৰমে পাঁচফোৰণকেইটা দি দিয়াৰ পিছত পাঁচফোৰণকেইটা অলপ ক'লা হৈ যাব পাৰে, কিন্তু পাঁচফোৰণৰ গোন্ধটো বহুতেই ধুনীয়া লাগে আৰু আচাৰটোও খাই ভাল লাগে। আৰু এতিয়া অমৰাখিনি শুকোৱাৰ পাছত ৰ'দৰ পৰা আনি ল'লোঁ। মই গামলাটোতে লৈ লৈছোঁ। এই তেল গৰমে গৰমে মই ইয়াতে দি দিছোঁ অমৰাখিনিত। আপোনালোকে একদম অলপমান ভাজি লওঁ বুলি ক'লেও পাৰে। মই কিন্তু ভাজি লোৱা নাই। তেলখিনি যিহেতু গৰম হৈ আছে, সেইখিনি তেলকে মই ইয়াত দি দিলোঁ। আৰু ইয়াতে এতিয়া ভোট জলকীয়া শুকুৱাই থৈছিলোঁ, জলকীয়াখিনি দুটুকুৰ কৰি দি দিছোঁ তেলতে। আৰু ইয়াতে এতিয়া জলকীয়া গুড়ি লৈছোঁ, মানে ৰেড চিলি লৈছোঁ। ৰেড চিলি 1 চামুচ দিছোঁ। ৰেড চিলিটো নিদিলেও হয়, ৰংটোৰ কাৰণেহে দিছোঁ। ইয়াতে হালধি গুড়ি 1 চামুচ দিছোঁ। ইয়াতে সৰু কৰচলিখনে 1 কৰচলি নিমখ দিলোঁ। আৰু এয়া লৈছোঁ পিচি লোৱা মছলা, মানে গোটা মছলা মই পিচি লৈছিলোঁ। ইয়াতে দি আছে জিৰা, চকগুটি, কালজিৰা, ধনিয়া, বগা সৰিয়হ, লগতে শুকান জলকীয়া। গোটেইখিনি মই ভাজি লৈছিলোঁ, অলপ দেৰি ভাজিব লাগে। তাৰপাছত মিক্সাৰত দি লৈছিলোঁ আৰু মই সেইখিনি ভজা আপোনালোকক দেখাবলৈ নহ'লে, যিহেতু কাৰেণ্টটো নাই। কালি বতাহ ধুমুহা দিছিলে, সেইটো কাৰণে আজি দিনটো কাৰেণ্টটো নাই। সেইটো কাৰণে আপোনালোকক এইবোৰ ভাজা নেদেখালোঁ। তেওঁ আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়ালোঁ। আৰু এয়া লৈছোঁ আদা আৰু নহৰু, আগতেই আচাৰ বনাই থৈ দিছিলোঁ, তাৰো এচামুচটা দি দিছোঁ। আদা নহৰু দিলেও কিন্তু অমৰা আচাৰটো খাই খুবেই ভাল লাগে। আৰু এতিয়া মোৰ আচাৰ বনাই ৰেডি হৈ গৈছে। মোৰ আচাৰ বনোৱা হোৱাৰ লগে লগে মই ৰ'দত আচাৰখিনি দি দিছোঁ। আৰু এদিন বা দুদিন আচাৰ ৰ'দত দি পেলাইহে বৈয়ামত ভৰাই থ'ব লাগে। বৈয়ামটোত যাতে কোনো ধৰণৰ পানী লাগি নাথাকে, বৈয়ামটো ভালদৰে মুচি ল'ব লাগে। আৰু আচাৰ এদিন দুদিন ৰ'দত দিয়াৰ পিছত কিন্তু ৰংটো খুব ধুনীয়া হৈ পৰে আৰু খাবলৈও খুব ভাল হৈ পৰে।